Murni gua. Murni gua. It was at this moment that he knew he fucked up. Itu bagorku. Bagai poti kusi. দেখিছো কি কৰো এতিয়া ভয় লাগিছে নহয় হয় জানো বাহু হেল্ল গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল বৰ্তমান সাবনলৈ গৈ আছো আৰু ৰাস্তাতে মানে এটা ট্ৰাফিক জাম হৈছে এখানে মানে ৰাস্তাত ৰখিলে নাচিছো অলপ থাকি যাম বলা ফাইনালি আমি সাবনলৈ পাই গলোহি আৰু গুটে গালে এখিনি বস্তুখিনি নমাইছে এইখিনি সব আমি এটা ক'ত যাম এয়া বৰ্তমান আমি গোটেইখিনি পাইছোহি সকলোৱে চাই থাকক ভিডিঅ'টো আৰু লগতে এতিয়া বস্তু যি আনিছিলে ইয়াতে আমি খোৱা বস্তু আনিছোঁ টোটেলি এইখিনি আপোনালোকে চাব কিন্তু আমি এতিয়া প্ৰথম কুণ্ড যাবলৈ বহুত দূৰ যাব লাগিব 1.5 ঘণ্টা ইয়াৰ পৰা ট্ৰেকিং কৰিব লাগিব চব খাম হে কি খাবি পেটুৱা গাহৰি আনা নাই খাচী ননচেন্স আৰু আমাৰ মাজত কাৰিকৰজন দেখাই দিছোঁ একদম হেণ্ডচাম কাৰিকৰজন আছে এই আমাৰ কাৰিকৰ উজ্জ্বল দা হোষ্টেলৰ উজ্জ্বল দা আমাৰ কাৰিকৰ এতিয়া পূৰা ছাগলী মাংসটো ভালকৈ বনাব আৰু এয়া পিঁয়াজ চিয়াজ কাটি আনিছোঁ আৰু বইল ডিম আছে চবে খাম এতিয়া খাই মেলি আমি কুণ্ডলৈ যাম ভাই ভাগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি চম্পাৱতী ৱাটাৰফললৈ চ' ভিডিঅ'টো আপোনালোকে একেলগে চাই থাকিব আপোনালোকৰ মৰম আশীৰ্বাদ মোৰ লগত সদায় থাকিব সেইফালে যাব লাগিব চাপানলা চম্পাৱতী ৱাটাৰফল আপোনালোকৰ যোনটো ব্লগ আছিলে সেই ব্লগটো দেখিছিলে মই ইয়াতে গা ধুইছিলোঁ আপোনালোকক দেখাইছিলোঁ গা ধুই মেলি এইটোৱে জেগা চ' আমি এইফালেদি যাব লাগিব ট্ৰেকিং হ'ব টোটেলি ট্ৰেকিং হ'ব ভিডিঅ'টো চম্পাৱতী এইফালে যাব লাগিব বহুত দূৰ নেকি লাজ দিব লগা আমাৰ লগত আমাৰ ধেৰ আছে ল'ৰা দহচোন মই অকণ হেৰি কৰোঁ আগবঢ়াবি পাৰিবি আগবঢ়াবি নেকি অকণমান পূজা কৰি ল'লোঁ চ' আমি একদম পূৰা চম্পাৱতী পাবগৈ লাগিব ৱাটাৰফল 1.5 ঘণ্টা ৰাস্তা সেইকাৰণে ইয়াতে আৰম্ভ হৈছে ইয়াৰ পৰা হে স্পীড যাব পাৰিম নেকি তাতে মই পূজা কৰিলোঁ আৰু ফুড দি দিলে বাবাই আৰু লগতে আমি এতিয়া গৈ আছোঁ চাবলৈ সিহঁতি মোক এৰি থৈ গুচি আহিছে তাত পূজা কৰা জেগাত এৰি থৈ গুচি আহিছে চ' গাইজ আমি এটা চম্পাৱতী বলক গাইজ সোনকালে যাওঁ বাবাজনে কৈছে বোলে 15 মিনিটতে যাব পাৰিবা যদি স্পীড যাব পাৰা কিন্তু 15 মিনিটত পাব নোৱাৰোঁ নহয় আমি এমাৰ্জেঞ্চি যাব নোৱাৰোঁ নহয় যিহেতু গোটেই ল'ৰাখিনি মোৰ ভৰসাতে আহিছে কিবা এটা হৈ গ'লে গোটেই ৰিক্সটো মোৰে সেইকাৰণে দৌৰি দিলোঁ ভাগৰ লাগি গ'ল আমাৰ লগত দাদা দুজন আৰু আছে তেওঁলোক গৈছিলে বোলে কিন্তু ঘূৰি গুচি আহিলে তেওঁলোকৰ মানে আপোনাৰ অকলে যাবলৈ বেয়া পালে কিন্তু আকৌ আমাৰ ৰাস্তাত পাই গ'ল সেইকাৰণে আমাৰ লগতে যাব বুলি তেওঁলোকে কৈছে কিমান দূৰ গৈছিলে দাদা আপোনালোক আৰু আগলৈ গৈছিলে আহক ক'ৰ পৰা আহিছে আপোনালোক দাদা তেজপুৰৰ পৰা আহিছে আচ্ছা তেজপুৰটো ভালুকপুং ইমান ধুনীয়া জেগা আছে গৈছে নে তালৈ চাইছেগৈ ন লাহে চ' মানে কি হয় জানে নাই এনেকুৱা জচিলা ল'ৰা পালে মানে ভাল লাগে লাহে ধীৰে আহি থকা ল'ৰাবিলাক আহি থাকিলে মানে নোৱাৰি মানে যাবলৈ সিহঁতৰ লগত ভুং ভাং যাব লাগে ভুং ভাং ঘূৰি আহিব লাগে চম্পাৱতীৰ পৰা আহি আছা নি কিমান দূৰ ইয়াৰ গৈ আহিলা আহিনে এঘণ্টামান এঘণ্টা লাগিব বঢ়িয়া ৰাস্তাতে আৰু দুজন ল'ৰা পালোঁ সেই ল'ৰা দুজনেও কৈছে বোলে এঘণ্টা লাগিব ইয়াৰ পৰা গৈ আছোঁ আৰু পাওঁগৈ এঘণ্টা কি 2 ঘণ্টা কি 5 ঘণ্টা কি জুকো ভেলী ভিডিঅ' দেখিছিলে আপোনাৰ 5 ঘণ্টা ট্ৰেকিং কৰিছোঁ আকৌ 5 ঘণ্টা আকৌ ঘূৰি আহিছোঁ সেইকাৰণে চিন্তা নকৰিব চম্পাৱতী আজি ৱাটাৰফল পুৱাই এৰিম আপোনালোকক গৈ আছোঁ যাই থাকিম এটা ফটো মাৰি আছে এইফালে পিছফালে সেইটো আমাৰ এয়া য'ত চাপানলা আমি চম্পাৱতী আপোনাক ৱাটাৰফলটো য'ত গৈ আছোঁ সেইটো বহুত পবিত্ৰ বুলি কয় বেয়া মনে আহিব মনা কৰে
শুদ্ধ মনে আহিবলৈ কয়, যিহেতু আপোনাৰ শিৱৰ আমাৰ ভোলে বাবাৰ এটা স্থান বুলি কয় চম্পাৱতী ৱাটাৰফল। চ' তালৈকে গৈ আছোঁ। শুদ্ধ মনে আহিব, বেয়া মনে নাহিব কেতিয়াও। আপোনালোকে নিশ্চয় চম্পাৱতী ৱাটাৰফল পাবগৈ। চ' গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক দেই, বেয়া ভাগ লাগিছে মানে। একদম ৱাটাৰফলৰ পানীখিনি এফালৰ পৰা আহি আছে, চম্পাৱতী ৱাটাৰফল এফালেও আহি আছে আৰু এফালেও আহি আছে, দুইফালৰ পৰা আহি আছে, মাজে মাজে গৈ আছোঁ। হাতী ওলাই কিন্তু দেই, ইয়াত হাতলৈ হাতী ওলাই ইয়াত। খালী ভৰিয়ে কেলৈ গৈ আছে ননচেন্স, কি জোতাযোৰ পিন্ধি আহিছে চাইটোৱে। লাহে 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 ওপৰলৈ উঠি গৈ আছোঁ। সেইবিলাক চব কি ধুনীয়া পানী আহি আছে, ইয়াতকৈ ডাঙৰ আছে। নৰ্মেল আপোনালোকে বেছিভাগ মানুহ আপোনাৰ ধৰি লওক বোৱাৰীবিলাক আহে বা আমাৰ মা দেউতা ভণ্টি যদি আহে এইটো ৱাটাৰফললৈকে আহিব পাৰে। ৱাটাৰফল মানে কি হয়, এটা লেক লিখীয়া এটা অকণমানি হয়, ইয়ালৈকে আহে মানুহখিনি, আহি পিনি ঘূৰি যায়। চ' আমি আৰু আগলৈ যাম, আগলৈ যোনটো ডাঙৰ আমাৰ চম্পাৱতী যোনটো ৱাটাৰফল, মেইন ৱাটাৰফল, তালৈকে যাম। চক লাহে 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 ৱাটাৰফল পাইছোঁহি। এটা পৰিলে ভালকৈ ভালকৈ লাহে লাহে আহিবলৈ গৈ আছোঁ। ধৰক যায়গৈ, দাদাহঁত যায়গৈ বোলে, নাহে নাযায়, ইয়ালৈকে লাষ্ট আহিছে বোলে। আৰু আমি যাম, সেই ওপৰলৈ উঠি উঠি গৈ থাকিম এতিয়া। ওপৰলৈ উঠিব লাগিছে। মোৰ মুখেদি মাতে নাইকিয়া হৈ গৈছোঁ। ঐ পাৰিম নে উঠিব? পাৰিম। আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ, আপোনালোকে আশীৰ্বাদ কৰি যাব। আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' আনি থাকিম সদায়। ওপৰলৈ উঠি উঠি গৈ আছোঁ, আকৌ তললৈ নামিছোঁ, ওপৰলৈ উঠি উঠি গৈ আছোঁ, আকৌ তললৈ নামিছোঁ। সেইবিলাক চক আহি আছে গোটেইখিনি, ঘাম ওলাই গৈছে, ঠাণ্ডা দিনত ঘাম ওলাই গৈছে। ভাবি চাওক কেনেকুৱা কষ্ট আহিবলৈ। সঁচাকৈ বাঘ, এইটো বাঘৰ গু, বাঘৰ গু। বাঘে পটি গৈছি। জাষ্ট বাঘৰ গু অলপ দেখিছোঁ ইয়াত, ফ্ৰেছ গু মানে। আপোনালোক দেখাইছিলোঁ অলপ আগত, তাকে ভয় লাগিছে, যাওঁ নে নাযাওঁ আগলৈকে চিন্তা কৰিছোঁ। বাঘে পালে চফা আৰু দেখিছোঁ, কি কৰোঁ এতিয়া, ভয় লাগিছে নহয়। আৰু প্ৰায় 20 মিনিটমান লাগিব এইডোখৰ পাইছোঁহি। চবে ফটো মাৰ বিজি হৈ আছে, কিন্তু মই কৈছোঁ সোনকালে যাবলৈ কাৰণে। আৰু কেইটামান গুচি গৈছে, সেইকেইটা গৈ আছে আগে আগে, আৰু অলপ আছে, প্ৰায় 20 মিনিটমান আছে। ট্ৰিপটো যথেষ্ট টান। জুকো ভেলী মই যেতিয়া গৈছিলোঁ তেতিয়া ৱে পইণ্ট লিখা অকণমান বস্তুটো মানে চিনি পোৱা হৈ গৈছিলে। ৰাস্তাটো এইফালে এইফালে যাব লাগে, এইফালে এইফালে যাব লাগে। ইয়াত কি হয়, ইমান এটা ৱে পইণ্ট নাই। আমি মানে এই যোনখন আপোনাৰ এখন ৱাটাৰফলৰ যোনটো পানী আহি আছে ন, তাৰ কিনাৰে কিনাৰে গৈ থাকিবলগীয়া হৈছে। ৰাস্তা দুভাগ হৈ যায়, দুভাগ মানে হৈ যোৱাৰ লগে লগে মানে আমাৰ মানে কনফিউজ লাগি যায়। তেওঁ অনুমানিক আমি সেইফালেদি গৈ আছোঁ লাহে লাহে, আৰু যথেষ্ট আপোনাৰ কষ্ট হৈছে। আপোনাৰ শিলগুটি য'তে ত'তে পৰি আছে, আৰু আপোনাৰ ধৰি লওক সেইবিলাকৰ মাজে মাজে আমি যাবলগীয়া হৈছে। কিছুমান শ্লিপো কৰিছে, কিছুমান পৰিছেও, সেইকাৰণে মানে ট'টেলি আপোনাৰ অকণমান দিগদাৰ খোজকাঢ়িবৰ কাৰণে। বহুত মানুহ গৈছেও, এইটো নহয় যে নোৱাৰি, যথেষ্ট নোৱাৰি বুলি নকওঁ, কিন্তু কষ্ট আছে। জুকো ভেলী ইমান কষ্ট নহয়, কিন্তু ইয়াত ইমান এটা কষ্ট মানে। মেইন কথা সেইটোৱে আৰু, জ'চটোৱে মেইন, গৈ থাকিব লাগে। খালি মানে বেছি বয়সীয়াল মানুহবিলাক নাহিব, কষ্ট হ'ব। ৰাস্তা এনেকুৱা, আৰু ঢেল খাই এটা বহি দিলে নোৱাৰিছে। আৰু কষ্ট আৰু ট্ৰেকিঙৰ পিছত আমি চব ফাইনেলি ৱাটাৰফল, চম্পাৱতী ৱাটাৰফল। আশা আছিলে এইবাৰ আহিছিলোঁ, আহি পোৱা নাছিলোঁ, কিন্তু এইবাৰ আহিলোঁ, আহি দেখাম বুলি কৈছিলোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ তেনেকৈ দি থাকিলে মই আৰু য'ত যাব লাগে মই তেনেকৈ যাম।